Kila kenhon nongluti kepala antat kebadan haduk shipau ngotam haka step jongkasngi ublay haka por kumba arbaje AA kila rung haka opes trekam bat haka yeng jong wei uhe spa ubaju shalan mauid kebadan hakatlai mer Jorabat Assam bat yok bandrong tu yang pisa bat kesiar bakot dakilak tingka. Katkum kajinga tu manager bat unong ap pahara laong bakane kenhon kala rung shwa haka opes trekam jong udipak Hazarika. Bat kenok ru balapan up dak suloi ya manager bat ya unong up pahara bat kilatiet eki bat tek ru ya kasentur bat kikti jongki. Hadian kani kila kendang saya ke almari babu pisa bat rung sasyeng jong Hazarika kebadan syadin jong office bat hang ni ru kilatiet kat eki badan hayeng bat kendang lot eki almari bat yok ra ya kaksiar bat kilap head bak bat lemlap din syu. Hadian kani kajingja ki pulit ka Jorabat Mareyo jingtip kila hiarsha kani jaka ringkat ki pulit na Sunapur. Yaka kes la register ha Sunapur Police Station bat kajing tokit halor kani kalayat syakhaman. What do I remember? Using a condom every time? Yeah, I remember. I don't ignore it. Using a condom every time during sex is really important. Wow, Ria is smart. Life will be safe for sure when condom is used always. Don't think ignore. Remember once more. हम और मारता था वो मालिक बोल के मालूम नहीं हम खासिया बसा किया हम ओ मां नहीं बोला तो माना ना हमला ओ मैं लायप ओ मैं सब बोला ना तो लोग जब इधर घुसा था 5 आदमी था घुसने के बाद ये इसका चाबी मांगा तो मेरा पास नहीं था तो चाबी नहीं है बोल दिया वो मालिक का पास है बोल के बोल दिया बाद में देर वो तोड़ फोड़ करके थोड़ा बहुत पैसा था शायद लेके गया और पट्टी उट्टी सब बांध दिया था मुंह में पट्टी को मुख में बांधा है मुख में बांध दिया था और हाथ भी बांधा था तो एक ब्लैंकेट था इसको काट के पूरा बांध दिया था उसके बाद में बाहर तो कितना आदमी है हमको आइडिया नहीं हुआ अंदर तो 5 आदमी था 2 पिस्तौल भी था बोलकर छोटा आपको कहाँ मारा हमको तो खाली इधर मारा था कैसे से मारा है चाकू जी ডকাই আহিছিল আর 10 জন 11 জন মান দল এটা আহিছিল আহি ঘৰত ভাঙিল মোৰ আমাৰ এই বডেকাটা বাহিৰত পুয়াতে বান্ধি ভিতৰত ৰাখিল মেনেজাৰক বান্ধি মুখত ব্লেক টিপ লগাই ভিতৰত ৰাখিল তাৰপিছত আমি আহিছোঁ 2:30-35 মানত আমি দলং পাৰ হোৱাৰ লগে লগে দোকানত মেনেজাৰক উঠালোঁ তেতিয়া সিহঁতক ভিতৰত বান্ধি ৰাখিছে মই গৈ দৰ্জা কিয় নখোলোঁ তাৰপিছত এইপিনে ঘৰৰ পৰা মানুহ ওলাই আমাক চবে এটেক কৰিলে মাৰিছে পিষ্টল দি দাউদি কি বস্তু লৈ গৈছে আপোনালোকৰ আমাৰ সোণা লৈ গ'ল অলপমান পইচা লৈ গ'ল কিমান মান টকা লৈ গৈছে 2 লাখ টকা আৰু হয় আপোনালোকৰ কিমান মান অলংকাৰ কি লৈ গৈছে অলংকাৰ চেন সোণাৰ চেন লৈ গ'ল 3টা আৰু আঙুঠি চাঙুঠি লৈ গ'ল নগদ ধনো নিছে আৰক্ষীক জনাইছে আৰু আগৰ 20 টকীয়া নোট আছিল বহুত বছৰ পুৰণা 20 টকীয়া 10 টকীয়া এইবিলাক লৈ গ'ল এইবিলাক নতুন নোটবিলাক মই জমা কৰি ৰাখিছোঁ আৰক্ষীক জনাইছে আৰক্ষীক জনাইছে আৰক্ষীক জনাইছোঁ জনোৱা মানে সিহঁতে কৈছে আহিব থানাত ৰিপৰ্ট লিখাবৰ কাৰণে চিচিটিভি কেমেৰা আছে নে আপোনাৰ চিচিটিভি কেমেৰা আছে এইবিলাক উঠাই লৈ গ'ল মিছিল কোনে উঠালে ডকাইতে উঠাই লৈ গ'ল চিচিটিভি কেমেৰা আছে ডকাইতৰ দলটো কেনেকুৱা মানুহবিলাক মোক মাৰাকেইটা তাতে মই আহিলোঁ যে সোমালোঁ মোক মাৰাকেইটা ক্ষীণমিন মানুহ মোক মাস্ক লগাইছে হাতত কিবা মাৰণাস্ত্ৰ দাও আছিল কাবাল ৰড আৰু লাঠি চাঠি আছিল আৰু পিষ্টল আছিল বন্দুকো আছিল আপোনালোকক ক'ত মাৰিলে মোক কপালত পিছপিনে আৰু মোৰ লগত যোনজন ল'ৰা আহিছিল তাক মাৰিল মাথাত পিষ্টল গুলি দি ৰাতি আহিছে মই শুই আছিলোঁ এটা ফট দাঙিছে ফট মেৰকাইছে মোক বান্ধিছে তো মই ভাবিছোঁ এইবিলাক পুলিচৰ মানুহ নেকি ৰাতিটো মোৰ চকু পাৱাৰ বহুত কম না কি কৰিম আৰু এনেকৈ ধৰি বান্ধি মই কৈছোঁ চলা এটা পিন্ধিবা দে মই চলা পিন্ধা নাছিলোঁ এনেকুৱা আৰু মানে সিহঁতে সেই তাতে নিকিনে সোমাইছে তেতিয়াই মই গম পাইছোঁ এইবিলাক পুলিচ নহয় আপোনাক বান্ধি থৈছে নেকি বান্ধিছেতো তাতে ৰুমতে এটা বহি আছে একেবাৰে লম্বা
কাটি দিম বুলি কৈ লছত নকৰিবি কি কৰিম পাৰিম এইটো টাইমটোতো মই গম নাপাওঁ কিন্তু ধৰক যোৱা টাইমটোতো 3টা হেৰি হৈছে না আহোঁতে মানে কি মই শুয়ে আছিলোঁ মই গমেই নাপাওঁ আহি যেতিয়া মুখত ধৰিছে মোক পটককৈ চিঞৰি দিলোঁ চিঞৰি দিয়াত তাৰমানে তেখেতে মোক আঁঠুটো হেৰি কৰিছে ভৰিত মাৰি পেলাই ভৰিটোতে হেৰি কৰিছে আৰু তাৰপৰা মুখত হেঁচা মাৰি ধৰিছে তাৰপৰা এয়া লাগিছে গোটেই বস্তু খুলি নিছে মোক গলৰ হাতৰ চব আৰু গডেজত থকা আপোনাৰ চব নহ'লে পিষ্টল আছিলে ল'ৰাটোক মাৰি দিম বুলি কৈছে চব খুলি দিয়ক খুলি পেলাই সিহঁতে লৈ গৈছে পিছত আমাৰ মোৰ মুখত টেপো মাৰি দিছিল পিছত টেপটো খুলি দিছোঁ তাৰপৰা যেনিবা গোটেই বস্তু লৈ গ'ল পইচা কিবা মাৰণাস্ত্ৰ লৈ আহিছিল নেকি আহিছে বন্দুক লৈ আহিছে হেৰি কেইবাজনো আহিছে বন্দুক আছে হাতত তাৰপিছতে ল'ৰা হেৰি কৰিছে যদিও মানে মোক কৈছে যে আপোনাক কৈছে মাল দৌ বুলি কৈ আছে মাল কাহা হে তাৰপৰা ল'ৰাক পিষ্টল টৰাই থৈছে আপুনি দেগাটো লড়কাকো মাৰ দেগা পিছতে নিজে গড্ৰেজ চব ভাঙি গোটেই বস্তু ভাঙিছে গোটেই ঘৰৰ হেৰি কৰি দিছে গহনা বহুত আছিল পইচা গহনা গোটেই লৈ গৈছে আকৌ কিমান মান গহনা আছিলে গহনা বহুত আছিলে চব হেৰি কেঁচা হেৰি আছিলে 24 কেৰেটৰ চব নিছে খাৰু বালা মোৰ নেকলেছ মানে ফুলিও আছিলে 6-7যোৰমান আৰু ডিঙিৰো বহুত আছিলে ছোৱালীকো এই দিছিলোঁ সেইটা ফুলি আঙুঠি চব মানুহজনৰ আঙুঠি মোৰ আঙুঠি বহুত গহনা নিছে মুঠতে গহনা বহুত নিলে বালা হেৰি চব খাৰু কেইবাযোৰো আছিল Dude, Priya and Reha both want to meet me today. I just met Shreya yesterday. What should I do? First, go and get yourself tested for HIV. HIV test? You have multiple casual relationships and unsafe sexual practices. So it is important to get tested for HIV. You are scaring me, bro. I'm not trying to scare you. I'm trying to make you aware. Having sex with someone without a condom carries the risk of HIV. Why are you always ignoring this? Do I have to remind you every single time? And yes, you seriously need to change your behavior. Okay, fine. I'm not ignoring it. Sorry, Priya. Sorry, Reha. Today I am giving time to the HIV test, not to you guys. If your habits are like Rahul, HIV test is important for you.